वेलकम टू माई चैनल। मैं बनश्री आपलोक सकलोके रंगाली बिहुर और अসমীয়া नवबर्षर शुभेच्छा ज्ञापन करिছো। आशा करूँ आपलोक सकलो कुशले आछे। बिहु पातिছো, बहुत धुनियाके एन्जय करिছো। आहकचोन चाও आमी केनेকৈ बिहु पातिलो। गरु गा धुवाई सदाय आमी खुवार आगते मा देउतार आशीर्वाद लওঁ। तो भाइटिए और मैं सेवा करिलो और भाइटिए भागिनियকৰ को सेवा करिছে। আৰু এইয়া মিস্কাই মামাক আৰু ককাকৰ লগত কণী জুচ খেলি আছে। তাই বিৰাট ভাল পাইছে, নতুন নতুন বস্তু শিকিবলৈ পাইছে আৰু মোৰো ভাল লাগিছে যেহেতু মই বিহু শিৱসাগৰত এবাৰ পাতিছো। তো নিয়মবোৰ যিমান পাৰো আমি মানিবলৈ চেষ্টা কৰো। ভাল লাগে পৰম্পৰা যেহেতু আমি সকলো পৰিয়ালৰ মানুহে একেলগে যি গৰু বিহু দিনা ৰাতি ভাত খাওঁ আৰু মাছ আনিছে আৰু এনেকৈ আয়োজন কৰিছে আৰু ৰাইজে। তো দেউতাহঁতে কাটি আছে আৰু সেইদিনা আমি একেলগে খাই হাতত জেতুকাও লগাওঁ। তো এইখিনি সময়তে দেউতাহঁতে পাচি আছে আৰু মিস্কাই চাই আছে আইতাকৰ লগত টিভি আৰু তাই বহুত নাচিছে, বিহু লগাই আছে। মানুহৰ বিহুৰ দিনা ৰাতিপুৱা দেখিছেনে উঠিছো আৰু ৰাতিপুৱা উঠিয়ে মায়ে ঘৰটো সাৰি আছে আৰু ভাইটিয়ে তাইক উঠাই দিছে মাৰ পিঠিত আৰু তাইৰ পিঠিৰ পৰা নামিব নিবিচাৰে। তাৰমানে তাইক দাঙি দিলে তাই মানে কান্দে। তো সেই আৰু তেনেকৈ মানে ইমানেই তাই ফূৰ্তি পাইছে আইতা ককাকৰ লগত মাহঁতৰ লগত থাকি। আৰু মোৰ জানেনে এনেকুৱা ফিল হৈছে মাহঁত চাগে এতিয়া বহুত সুখী। মানুহে এটা কথা কয় ন, জন্তুৰ ভিতৰত হাতীত মৰম, মানুহৰ ভিতৰত নাতিত মৰম। সঁচাই মানে মাহঁত ইমান বেছি সুখী। মই আৰু ভাইটি ডাঙৰ হৈ গ'লোঁ, কিন্তু দেউতা আৰু মাৰ মুখত চাগে সেইটো হাঁহি নাছিলে যিমান এই লগত এতিয়া ব্যস্ত, কাৰণ তেওঁলোক তেতিয়া চাকৰি কামতে ব্যস্ত থাকে। কেনেকৈ আমি ডাঙৰ হওঁ সেইটোৱে ভাবি আছিল। এতিয়া মানে এই লগত এতিয়া তাইক খোজ কঢ়াব চেষ্টা কৰিছে মিস্কাক। তেনেকৈ মানে বিহুটো পাৰ কৰিছোঁ মাজে মাজে আৰু তাইও খোজ কাঢ়িব শিকিছে। চাওকচোন, সদায় আমাৰ ঘৰত বিহুত মানে প্ৰতিবাৰে আমাৰ গাঁৱৰ মানুহবিলাকে ডেকা গাভৰুখিনিয়ে মিলি বিহু পাতে। মানুহৰ বিহুৰ দিনাখনি ৰাতিপুৱা সদায় হুঁচৰি বা বিহুৰ মানে প্ৰতি ঘৰ মানুহত গৈ গৈ বিহু গায় আৰু আশীৰ্বাদ দিয়ে। তো এইবাৰ আমাৰ গাঁৱলৈ আহিছে আমাৰ অঞ্চলৰ গোটেই মানে গাঁৱৰ যিমানকেইখন গাঁও মিলি এটা মানে বিহুৰ দল আছে। মানে তেওঁলোকে বয়সস্থ মানুহবিলাক, দেউতাহঁতৰ বয়সৰ মানুহ গোটেইখিনি একেলগে মিলি তো বিহু এনেকৈ বিহু পাতে। তো তেওঁলোক আমাৰ গাঁৱৰ নামঘৰত আহিছে আৰু ইয়াতে মানে নাচনী যিমানখিনি মানুহ আছে গোটেইখিনি পুৰুষ হয়, মহিলা নাই ইয়াতে। তো আহকচোন আমি বিহু কেনেকৈ মানে আমাৰ ঘৰত বিহু কেনেকৈ পাতিলে, আমাৰ গাঁৱত কেনেকৈ এওঁলোকে নাচিলে, আহকচোন চাওঁ।
Ôi,